নমস্কাৰ, মই শিৱম। প্ৰথমতে সকলোকে চৰি আৰু এসপ্তাহ হ'ল ভিডিঅ' দিব পৰা নাই। আজিহে ভাবিছোঁ ভিডিঅ' এটা বনাওঁ আৰু কি ক'ব, পাৰ্চনেল প্ৰব্লেম, মিডিল ক্লাছ ঘৰৰ পৰা বিলং কৰোঁ ন। তোমালোকে খালি ছাবস্ক্ৰাইবহে নকৰা, কৰি যাবা। আৰু এইটো ভিডিঅ'ত আজি মই আহিলোঁ মামাহঁতৰ ঘৰলৈ, মানে মামাহঁত আজি আমাৰ বাহঁতৰ ঘৰলৈ যাব, ভণ্টিক লৈ যাব লাগে। ভণ্টিক লৈ আমিও আহি পালোহি হোটেল এখনত। হোটেলতে ৰৈ মিঠাই কেইটামান লৈ পালোহি বাহঁতৰ ঘৰ পাওঁ মানে এইফালে ভিনদেউ আৰু বা আমাৰ বাবে ৰখি আছে আৰু আগফালে। তাৰপিছত বায়ে দিলে চাহ, আৰু মামা আৰু ভিনদেউৰ লগতে বহি মই ধুনীয়াকৈ চাহ অকণ খাই ল'লোঁ। আৰু খাই বৈ পিছফালে গৈ দেখোন জুইত এইফালে ভিনদেউ লাগি আছে আৰু মাংস বনালে। আমাৰ মামা আৰু ভিনদেউ মজা মাংস বনায়। তাৰপিছত ক'লে ভিনদেউ এপিচ টেষ্ট কৰাচোন। টেষ্ট কৰি চালোঁ, মজা লাগিলে দেই। ভিতৰত আহি দেখোন এইফালে মামীও লাগি আছে আৰু ভাত বনাবলৈ। আৰু মই আহিলোঁ আগফালে দেখোন বাবা আৰু এইফালে মামাই ধুনীয়াকৈ জুই শিকি আছে। মামাহঁতৰ লগতে জুই শিকোঁ মানে এইফালে ভাতো হ'ল আৰু ভাতকেইটা খাই আৰু আমিও লাহেকৈ ওলাই দিলোঁ আৰু ঘৰলৈ বুলি। এইফালে বাহঁতকো বাই বাই দিলোঁ। বাহঁতৰ মানে ট্ৰেইন আছে অহা কাইলৈ তিনিচুকীয়ালৈ বুলি। বাই বাই দি আৰু আমিও আহি পালোঁহি চেণ্টাৰত এইফালে মামাহঁতকো গ'লোঁ আপোনালোক 4টা যাওক, মই ঘৰলৈ যাওঁ। 11টা বজাত মই পালোঁহি ঘৰ। চ' আজিলৈ ইমানেই, বাই বাই।